মম বন্ধু বান্ধৱীসকল আমি আজি আলোচনা কৰিম আগন্তুক হ'বলগীয়া যি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট আছে অৰ্থাৎ অহাকালি হ'বলগীয়া যি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট আছে তাতে এক্সাম হলত আমি কি লৈ যাম আৰু কোনসমূহ সামগ্ৰী আমাক এক্সাম হলত নিব নিদিয়ে আৰু এইসমূহ সামগ্ৰী আমি লৈ যাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি থব প্ৰথমে আমি এডমিট কাৰ্ডখন লৈ যাম এডমিট কাৰ্ড আৰু হল টিকেট এই দুইটা বস্তু একে তো আমি লৈ যাম এডমিট কাৰ্ড আমাৰ এডমিট কাৰ্ড যিখন দিছে তাতে তিনিটা পেজ আছে তিনিটা পেজত আমি প্ৰথম পেজটো লৈ যাব লাগিব এটা পেজ লৈ যাম আমি ইয়াৰ পিছত বল পেন ব্লু বল পেন বা ব্লেক বল পেন সাধাৰণতে আমি সকলোৱে ব্লেক ইউজ কৰে বেছি ভাল ব্লেকটো বেছি ভাল হয় ইয়াৰ পিছত কি কৰিব লাগিব যে ডকুমেন্টস যিসমূহ চাব আমাৰ ইয়াৰ যিকোনো এটা ডকুমেন্টস লৈ গলে হল পান কাৰ্ড আছে যদি লৈ গলে হল আধাৰ কাৰ্ড বা ভোটাৰ আইডি অৰিজিনাল কপি লৈ যাব লাগিব জেৰক্স কৰিব নালাগে এটো মেন্ডেটৰি হয় এক্সাম সেন্টাৰ হলত যে সোমোৱাৰ আগতে কি কৰে গেটত এইসমূহ গাৰ্ড সকলে এইসমূহ চাই ইয়াৰ পিছত পানী বটল আপুনি নিব পাৰে কিন্তু খুব সাৱধানে ল'ব লাগিব যদি ভিজি না যায় আপোনাৰ পানী বটলটো পৰি গৈ আপোনাৰ যে ওএমআৰ শীট আছে সেই ওএমআৰ শীটখন ভিজি না যায় কাৰণ আপোনাৰ বাবে মাথো এখনেই ওএমআৰ শীট আছে আপুনি এখনেই ওএমআৰ শীট পাব আপোনাৰ বাবে যদি সেইখন ভিজি যায় আৰু আপুনি নাপাব ইয়াৰ পিছত ওএমআৰ শীট আৰু বুকলেট দুইটাই জমা দিব লাগিব আপোনাৰ ওএমআৰ শীটটো জমা দিব লাগিব আৰু বুকলেটটো জমা দিব লাগিব বুকলেট মানে হৈছে যিখন মানে কুৱেশ্যন পেপাৰখন জমা দিব লাগিব দুইটাৰ ওপৰত মানে আপোনাৰ যিখিনি প্ৰয়োজনীয় তথ্য গুটেখিনি লিখিব লাগিব যেনে ৰোল লং ইত্যাদি বুকলেট নম্বৰ এইসমূহ লিখিব লাগিব ইয়াৰ পিছত বুকলেটখন জমা দিয়াৰ আগত বুকলেট আৰু ওএমআৰ শীটখন জমা দিয়াৰ আগত কি কৰিব লাগিব নিৰ্দিষ্ট এখন ফৰ্মত সহি নাম লিখি সহি কৰিব লাগিব এইখিনি কাম ইনভিজিলেটৰে কৰিব বাৰু যদিও আপোনাক যদি সহি লবলৈ পাহৰি যায় আপুনি নিজে ক'ব যে স্যাৰ মোৰ সহিটো লওক ইয়াৰ পিছত 5 নম্বৰ যি বেগ লৈ যাব নোৱাৰে এটা কথা কি বেগ লৈ সোমাব নোৱাৰে আমি যেতিয়া বহুত তেজপুৰ বা গুৱাহাটীত আমি এক্সাম দিবলৈ গৈছিলো তেতিয়া কিছুমান দোকানৰ সন্মুখত বেগ থব পাৰি 10 টকাকে লয় হেনেকুৱা সুবিধাও আছে প্ৰত্যেকটো এক্সাম সেন্টাৰৰ সন্মুখত দোকান কিছুমান থাকে সেই দোকানত আপোনালোকে 10 টকা দি বেগ থব পাৰে বা 20 টকা দি বেগ থব পাৰে মোবাইল থব পাৰে হেনেকুৱা তো মই ভাবো কি ঘৰৰ পৰা বেগটো লৈ যাব নালাগে বেগ থৈ গলে হল বাস এডমিটখন লৈ আৰু এটা পেন লৈ আৰু ভোটাৰ আইডি বা যাৰ ভোটাৰ আইডি নাই আধাৰ কাৰ্ডখন বা পেন কাৰ্ডখন লৈ গলে হল অৰিজিনাল কপি লৈ গলে হল কাৰণ এক্সাম হলতটো আৰু তাতে চিনাকি মানুহ নাপাব বা আপোনাৰ যদি কোনোবা চিনাকি আছে ঘৰৰ পৰা লৈ যাব লৈ গৈ তাতে তেওঁক সেইসমূহ বস্তু ৰাখিব দিব আৰু আপুনি এক্সাম দি থৈ আহিব তো শেহতীয়াকৈ সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক নিৰ্ভয়ে এক্সাম দিয়ক আৰু এক্সাম পাছ কৰক ধন্যবাদ